আমি দুজনী আজি একেলগতে হেল্ল' গাইজ কৈছোঁ আপোনালোকক আৰু গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো কাৰণ অহা টাইমত বহুত জল্দি হ'ল আৰু বৰষুণ দিও আছিলে তাৰপিছতে আমি আজি ফুৰিবলৈ আহি আছিলোঁ একদম মানে পটা ছাডেন প্লেন সাৰপ্ৰাইজ দিছোঁ আমি ক'ত গৈ আছোঁ এইটো মানে প্লেনিংটো মানে পটাপট হ'ল আৰু আগতে ক'ৰবাত যাম বুলি সেনেকুৱা কোনো প্লেনিং কৰি থোৱা হোৱা নাছিলে আৰু এতিয়া মানে ওচৰতে আৰু ক'ৰবাত আহিছোঁ আমি আৰু এই মোৰ লগত আহিছে আমাৰ বৌদেউ বৌ অকল এয়া ৰোহানিকা ভায়েক এইটো ভিডিঅ'ত আজিলৈকে ওলোৱা নাই বাৰু তাৰপিছতে আৰু আহিছে দেখাই বিচাৰিছে এয়া দাদা মুখতো দেখি নাপাব আৰু মই ইয়াত কৈ আছোঁ যে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এখন ছানগ্লাছ পিন্ধি লৈছোঁ কাৰণ বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিলে তো কপিৰাইট ক্লেইম আহি যাব পাৰে তো সেইটো কাৰণে মই ভইচটো অফ কৰি দিলোঁ আৰু এতিয়া আকৌ ভইচ অভাৰ কৰি দিছোঁ এয়া আমাৰ ধুনু আৰু ইয়াত মই কৈ আছিলোঁ আমি আগফালে আহিলোঁ আৰু দাদা পাছফালে গ'ল কিন্তু মিউজিক বাজি আছিলে বেকগ্ৰাউণ্ডত তো সেইটো কাৰণে কি নজাৰা দেখো यारो मेरे यारो আমি আলিনি গা লাগিলে বৰফে দেখি হলে কিন্তু মানে পুৰা হেভি ৰেইনফল হৈ আছে Maggela lasta. Sì, maggela lasta. Oh, iya balik. Bye kalau gitu. Hi. Okon so. I jote holo ma ke thake. ইয়াত finally Kamlang resort সোমাইছো মোলত ধুনু আছে পানীখিনি চাফা আৰু দেই আৰু আমি এতিয়া অকণমান দেৰিকৈ পাই হ'ম দেৰিকৈ ইয়াত ৰিলচ বনাই গা খাম আৰু পিছত আহি আছে এইকেইটা এতিয়া নহয় বৰষুণ আহিল Akan. এজনী সাঁতুৰিবলৈ নাপায় একদম মানে ফাইনেলি নামিলোগে কিন্তু ইমান নামিবলৈ মনটো নাই কফি ফ্ৰেঞ্চ ফ্ৰাই আমাৰ খাই লোৱা অ' মাই গড পানীৰ মাজত এনেকুৱা এটা ফিল বছৰে মানে এনেকুৱা এটা ট্ৰিপ হ'ব লাগে যিটো হ'ব লাগে বহুত মানে আহি বস্তু ইমান দূৰৰ পৰা আহিছোঁ ইমান কষ্টকৈ আহিছোঁ ন একদম বস্তুটো মানে আহি ভাল লগা হ'ব লাগে এয়া দাদা চুলি কাটিং চব হয় এইটো চুলি কাটো নাম কি কৰে দাদা এইখানে সাঁতুৰি একদম ততেই নাই পোৱা
নাই বুলি ক'লা তাই আৰু এতিয়া হয় অকণ চাহ খাম আৰু দেখাইছোঁ আপোনালোকক এইটো ভিউ অকল এইখিনি ফটো মাৰিব আছে বাকী চব মাৰা হ'লে এয়া পানীৰ মাজত আৰু এনেকৈ আনি চাহ খাইছোঁ ভাল লাগিছে পানী লাগিব চব মাৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ যাবই পৰা দিছ ইজ কামলাং ৰিজৰ্ট আৰু ইয়াত আপোনালোকে আহি লাঞ্চ কৰিব পাৰে আৰু যিহেতুকে আমি গৈছিলোঁ আৰু কিবাকিবি লাঞ্চৰ লগত কিবাকিবি এনেই অলপ মানে কিবাকিবি খোৱা হ'ল আৰু সেইটো ভিডিঅ' কৰা নহ'ল বেয়া লাগিলে তেনেকুৱাতে ভিডিঅ' কৰিবৰ কাৰণে আৰু এতিয়া আমাৰ ফুল এনজয় কৰিলোঁ কিন্তু মানে সাঁতোৰাটো চুইমিংটো কৰা নহ'ল আৰু টিকলিয়ে কৰিলে আৰু এতিয়া বহুত এনজয় কৰিলোঁ আমি এতিয়া যাওঁগৈ আকৌ এটা ট্ৰিপ মানে নেক্সট লোকেশ্যন আৰু নেক্সট কি কৰি ক'ত যাব পাৰোঁ ফুৰিবৰ কাৰণে সেইটো আপোনালোকক দেখাম আৰু আমি পৰশুৰামকুণ্ড পালোহি এয়া নামিছে পৰশুৰামকুণ্ডৰ দলং আমি ইয়াত আহি পাই গ'লোহি আৰু এয়া মই ৱাও কি নাজাৰা কাইলৈ আমি আকৌ আহিম মানে এতিয়া গধূলি সময়ত পাই গ'লোহি বেছিয়ে দি আছে মন্দিৰটো এইফালৰ পৰা পাৰ হয় নেকি নহয় অঁ সেই তললৈ আহিব লাগিব অঁ ইফালে ষ্টেপটো আছে কিমান দিনৰ ফটো মাৰিছে মই বহুত ফূৰ্তি হৈছোঁ আজি মই বহুত ফুৰিছোঁ মোৰ বন্ধ দিলে মাতটো ফাটিলে মোৰ কাহিনীটো কি আছিলে কৈ দিবচোন ইয়াৰ কাহিনীটো বহুত বেলেগ জমনি মই আপোনালোকক দেখাম বাৰু এইটো খালি ভালকৈ চাই ল'ব আপোনালোকে আৰু ইয়াৰ কাহিনীটো এইটো মই ডেঞ্জাৰকৈ ক'ম মই এইটো ৰুমে আছিলে এইটো ৰুম আমি ইয়াত থাকিব লাগিব আজি ইয়াতে ষ্টে কৰিবলৈ এই তাহানি দূৰৰ এখনে চোফা আছিলে আৰু এটা ৰুম লৈছিলে আমি এইটো বিচনাখন চেঞ্জ কৰিলে খালি এই চাচাজনক কৈ দিলে আৰু ধুনীয়াকৈ ৰুম এটা বুক কৰি থৈ দিয়ে আৰু এতিয়া আমি আজি ইয়াতে থাকিম ফ্ৰেছ হৈ কিনে আমাৰ ধুনীয়া বিচনাত পৰিলেই আৰু ইয়াৰ পৰা হেনো তাই নাযায় বোলে এইজনী আৰু ৰাতিটো এনেকৈ আমি ইয়াতে থাকি পাৰ কৰিম আৰু নেক্সট মৰ্ণিঙত আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম আৰু এইটো ভিডিঅ' চাই কেনেকুৱা লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বা